খানা কি আৰু মানে এইটো নাই এইটো নাই বুজি পাইছ নহয় মানে পইচা নাই কিন্তু আমাৰ খানা নাই খোৱা আৰু আমি এতিয়া ইয়াক আজি পুৰা মাল খাই লিখি আছে পুৰা পেল লিখা লাগিছে So guys, welcome to my YouTube channel আৰু এইটো হৈছে আমাৰ ঘৰ আৰু মই আপোনালোকক মাঘ বিহু শুভেচ্ছা জ্ঞাপন যাচিলোঁ আৰু আপোনালোকে ঘৰত যদি পিঠা চিঠা বনাইছে প্লিজ মোক ইনভাইট কৰিব আৰু আপোনালোকে মোক প্লিজ মেছেজ এটা কৰিব আৰু পিঠা এটা খাব মাতিবা আৰু মানে মন যায় পিঠা এটা খাবৰ কাৰণে যে মাঘ বিহুত কাৰণ কেলে বছৰত মূৰত এবাৰ আহে ন মাঘ বিহু তালৈকে আমি গৈ আছোঁ এটা ৰাইডত আৰু মই আপোনালোকক এইটো ভিডিঅ'ত দেখাম আৰু আমি ক'লৈ যাম দেখাব গৈ আছোঁ চ' গাইজ মোৰ ভিডিঅ'টো আপোনালোকে চাই গৈ থাকিব আৰু এটা আমাৰ সকামটো আছিলে দেওবাৰে যোৱা দেওবাৰে আছিলে সকাম আৰু এয়া আৰু এইখিনি এতিয়া ভাঙিব আছে আৰু বাঁহখিনি ভাঙিব আছে পুৰা এনে দীঘলকৈ অকল তামোল গছ ৰুম আৰু যেতিয়া ডাঙৰ হ'ব বিকিম আৰু পইচা পাম আমি চিকেন আমি ইয়াত মানে ফ্ৰাই কৰিছিলোঁ মানে জুইত দিছিলোঁ এতিয়া চব এদাই হিমাংশু খাই এদাই ইও খাই দেখা নাই পূৰা খাই পিনে পেল আইয়া নাইও কি ক'ম আৰু একোৱেই নাই দেখা নাই পূৰা খালী লোকে পূৰা ধুমধাম বক্স বাজি আছে আমি আৰু তিনিটা আমি ইয়াতে আৰু পূৰা জুই ফুকি মাংসই নাই মাংস বুলি কৈছে এইটো নাই বুজি পাইছ নহয় জ্বলাই পিনে আমি জুই পৰি আছোঁ আৰু এতিয়া অকণমান পিছত ঘৰত যামগৈ আৰু ভাত চাহ খাই পিনে শুই থাকিম চ' লেটছ গ' আৰু আমি টাইম পাছ ইয়াতে আৰু উপায় নাহে আৰু পূৰা ভাল লাগিছে আমি ইয়াতে জুই পৰি পিনে তিনিটাই আৰু বেছি হ'লেও বেয়া হুলস্থুল হৈ থাকে গাইজ আজি আমি ইয়াতে খাম আজি খানা আৰু আমি ইয়াত আমি জ্বলালোঁ ৰাতিপুৱাত মই আজি শুই অলপ দি হ'ল আৰু এতিয়া আমি খৰিকাত দি আছোঁ আৰু আমি পূৰা যোগাৰ কৰিলোঁ এইবিলাক আৰু এইটো এতিয়া আমি চিকেন পূৰা জুইত দি আছোঁ আৰু আমাৰ হিমাংকুৱে পূৰা খাই আছে অকলে চাহ আৰু আজি আমাৰ এইটো আৰু একচুৱেলি আমাৰ বক্সটো এইটো ইয়াতে আছে আৰু আজি আমি ধামাকা যি বজাম বক্সটো ইয়াত এইটো বক্স পূৰা ঘৰৰে আৰু এতিয়া আমি বনালোঁ আৰু ইয়াত খেৰ আনিলোঁ ইয়াত চাওক আৰু আমি খেৰ আনিলোঁ এতিয়া খেৰ আনি পিনে এতিয়া পূৰা আমি ফ্ৰাই কৰিম আৰু এতিয়া আৰু লগৰ আছে ভাইটিও আছে আহিব আছে আৰু এতিয়া আমি ইয়াত মাংস চাংস আনিম যোগাৰ কৰিম আৰু আপোনালোকে চাই গৈ থাকক গাইজ এতিয়া আমি এইটো খাম অলপমান মানে এতিয়া আমি সকলো এতিয়া আৰু আপোনালোকক মই নেক্সট ভিডিঅ' দেখাই আছোঁ চ' গাইজ বলক আৰু যোনবিলাকে মোৰ তাত নিউকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাব আৰু লগতে বেল আইকন বজাব যাতে মোৰ নতুন ভিডিঅ' আপোনালোকে আপডেট পাই থাকিব আৰু চ' গাইজ বলক পূৰা চাফ কৰি এতিয়া আমি খাম আৰু এতিয়া সকলো ৰেডি হৈ আছোঁ এতিয়া আমি খাম পূৰা এনজয় কৰিম এতিয়া আৰু আছে মাংস আৰু আমি ফ্ৰাই কৰিম আৰু আছে দেখাম বাৰু পিছত চ' গাইজ আৰু এতিয়া ৰাতি হৈ গ'ল আৰু এতিয়া আমি ইয়াত কেৰাহী পাতিলোঁ আৰু ভাত বনাবৰ কাৰণে আমি চোৱা আনিলোঁ আৰু নিমখ জলকীয়া আছে ইয়াত পূৰা আছে আৰু আমাৰ লচম্বাই চাব চা এইপিনে চাই থাক এইটো পূৰা কাহ হৈছে আৰু হৈছে আমাৰ মাংস এইটো মাংস আছে আৰু আলু আৰু পানী আৰু লগতে আৰু আছে গাহৰি মাংস আছে গাহৰি মাংস আছে এইটো ইয়াত আছে গাহৰি মাংস আৰু আমি আকৌ চাৰিটা আছোঁ আৰু চাৰিটাই হাঁহ মাংস আৰু কি কয় কি গাহৰি মাংস খাম আৰু লগতে আৰু আমি চুঙাও দি আছোঁ চুঙাত আমি মুৰ্গী দি আছোঁ মুৰ্গী মাংস চুঙাত আমি পূৰা মুৰ্গী মাংস দি আছোঁ ইয়াত আৰু এতিয়া আমি বনাই লওঁ আৰু প্লিজ আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব আৰু পূৰা মজাকৈ বনাম আৰু এতিয়া চাই গৈ থাকক আৰু ইয়াত আছে মুৰ্গীৰ আৰু আমি চোৱা আছোঁ গৰম লোকেল মুৰ্গী আৰু